এই মজেছ চাকমাৰ কেৰেক্টাৰটো আমাৰ পৰ্বতজোৰা গোটেই অঞ্চলৰ গাৰো হোক ৰাভা হোক বড়ো হোক চবেই জানে মজেছ মাৰ্গৰ কেৰেক্টাৰটো কেনেকুৱা। এই তাৰমানে মানুহজন এই বেলেগৰ ঠাইত কিবা এটা কেলচিয়াম গ্ৰুপৰ পৰা বা কোনো একটা ক্লাবৰ পৰা বা কোনোবা মানুহক তাৰমানে লোন কৰি দিব বুলি অনেক মানুহৰ পৰা টকা পইচা লয়। আজি মই ক'বলৈ বিচাৰিছো মই আজি পৰ্বতঝৰা আঞ্চলিকৰ মই JSU গাৰো ষ্টুডেণ্টৰ প্ৰেচিডেণ্ট হয়। আৰু নতুনকৈ আমি যিকোনো আমাৰ সেইটো সংগঠনৰ পৰা মোক প্ৰেচিডেণ্ট হিচাপত আজি গ্ৰহণ কৰিছে। সেইকাৰণে সেই হিচাপত মই কৈছো যে যিমানখিনি ষ্টুডেণ্টত কাম কৰি আছিল সিহঁতে কিন্তু মানে বেয়াভাৱে গৈ আছে। সেইকাৰণে আমি সিহঁতক মই নিজেও চকুত দেখা পাইছো যে ষ্টুডেণ্টখন যেনেকৈ চলাই যাব লাগে পৰ্বতঝৰা এৰিয়া আমাৰ যিকোনো ডিষ্ট্ৰিক্টত সেই লেভেলত নাযাওঁ কৰি সিহঁতে মানে বহু ধৰণৰ কিবা মানে পলিটিকেল লাইনত যোৱা আৰু মানুহৰ পৰা কি ঠক বাছ এনেকৈ আমি ভাল নোপোৱাৰ কাৰণে সিহঁতক আমি সকলো কোকৰাঝাৰ ডিষ্ট্ৰিক্ট যিমানখিনি JSU আমাৰ গাঁৱৰ ষ্টুডেণ্টখিনি আছিল আৰু আমাৰ পৰ্বতঝৰা ইয়াৰ প্ৰেচিডেণ্ট আছিল, ইয়াক আমি ডিজৰ্ভ কৰি দিছোঁ। আৰু এখেত এতিয়া আমি ভাল কাম কৰিম বুলি আমি এখেতৰো আমি কথাটো এতিয়া আমি মানি নলওঁ। তেনেহ'লে মজেছ মাৰাক আৰু ত্ৰিবেণ চাংমা বৰ্তমান গাৰো ছাত্ৰছাত্ৰীৰ লগত তুমি জড়িত নেকি? নাই এতিয়া আমি জড়িত হ'বই নিদিম। এতিয়া আগত সিহঁতে কৰিছিল ঠিকেই, কিন্তু কৰা সময়ত সিহঁতে ভালে কৰিলেতো ভালে আছিল। এতিয়া আমি দেখা পাইছো যে সিহঁতে মানে একদম নিজৰ স্বাৰ্থৰ কাৰণেহে কৰি আছিল। কিন্তু আমাৰ গাঁৱত যে গাঁৱৰ ষ্টুডেণ্টৰ হৈ কিনি আমাৰ গাঁৱৰ সম্প্ৰদায়ৰ কাৰণে JSU ষ্টুডেণ্ট হৈ কিনি যে আমাৰ গাঁৱৰ কাৰণে কোনো কোনো সিহঁতে দুৰ্নীতি কৰিছে। কোনো কোনো ডেভেলপ কোনো বোলা বস্তু কোনো আশ্ৰয় কৰা কোনো নাই আৰু কি। ৰাজনীতিৰ দলত দালাল দেখি ৰাজনীতিক দালাল কৰি আছে মানে ঠিক তেনেকুৱা আমি এইটো ছাত্ৰ সংগঠনত ৰাখি কোনো নাই সিহঁতৰ। সেইকাৰণে আমি মানে কোকৰাঝাৰ ডিষ্ট্ৰিক্ট হ'ল সদৌ ছাত্ৰ সন্থা আমি সিহঁতক বহিষ্কাৰ কৰি দিলো। নমস্কাৰ। আমি মজেছৰ কাৰণে এইটো কথা ক'বলৈ আহিছোঁ ইয়াতে মিডিয়াৰ ওচৰত। মোৰ পৰা মজেছ 6 বছৰ আগত কিবা এটা কৰি দিব বুলি 4,000 টকা লৈ গৈছে। আজিলৈকে মজেছ মোৰ টকাটো ঘূৰাই দিয়া নাই আৰু কামো দিয়া নাই। মই কিবা যে টকাটো খুজিলে মামা টেনশ্যন কৰিব নালাগে মই দিম ঘূৰাই দিম এনেকৈ কৈ আছে। মই এতিয়া মজেছক ক'ত দেখা পাই মই তাৰ বাইকখন অটকাই কিনি মই মোৰ টকাটো মই উচুল কৰি ল'ম আৰু কি। এইটোৱেই মোৰ কথা। তেওঁ কি দালালি কৰে নেকি? দালালি কৰে নকৰে সেইটো মই নাজানো, কিন্তু মোৰ পৰা সেই মিছা কথা কৈ টকাটো লৈ গৈছে। কি মিছা কথা কৈছে আপুনি? তাই মানে মোক কিবা এটা লোন কৰি দিব, 4,000 টকা লাগে মামা দিয়ক বুলি। সেইকাৰণে মই মোৰ পৰা টকা নাই। সেইদিন মই মানুহৰ পৰা চুদি কৰি লৈ কিনি দিছে, চুদের টকাটো মই ঘূৰাই দিছে, কিন্তু মোৰ টকাটো এইটো মজেছটো এতিয়াও ঘূৰাই দিয়া নাই আৰু। আপনি ক'ব খোজে নেকি বেংকৰ দালাল? বেংকৰ দালাল এইটো মজেছটো বেংকৰ দালাল হয়। মজেছ আৰু ত্ৰিবেণ চাংমা বৰ্তমান কি গাৰো ছাত্ৰ সন্থাৰ লগত জড়িত নহয়? ত্ৰিবেণ চাংমাকটো মই ক'ব যোৱা নাই, কিন্তু কিয় না মোৰ পৰা টকা ত্ৰিবেণ চাংমাটো লোৱা নাই, কিন্তু মজেছ চাংমা লৈছে আৰু। এইখন সময়ত যি দালালক ধৰি আছে হিমন্ত বিশ্ব শৰ্মা এই ক্ষেত্ৰত কি ক'ব? যি দালালি কৰিছে আপুনি নিজেই টকা দিছে। তাৰ মানে মোৰ পৰাতো সেইটোৱেই লৈছে আৰু কি, মানে বেংকৰ পৰা কিবা কিবি এটা লোন কৰি দিব বুলিহে লৈছে, কিন্তু এতিয়ালৈকে দিয়া নাই আৰু কি। প্ৰথমতে মই আজি আমাৰ মিডিয়া বন্ধুসকলক নমস্কাৰ আৰু ধন্যবাদ জনালো। তো আজি যোৱাকালি 22 তাৰিখত যে মিডিয়া সংবাদ মেলত যি ঘটনাটো দিছিল, এর বিপৰীতে বা ইয়াৰ যিটো কৈছে ইয়াৰ ৰিপ্লাইটো আমি দিবলৈ আজি আপোনাৰ মিডিয়া দি ক'বলৈ আহিছোঁ যে এই মজেছ মাৰাক আৰু ত্ৰিবেণ চাংমা আৰু FL মাৰাক ইহঁতে যোৱা মোটামুটি 15 বছৰ ধৰি আৰু মজেছ মাৰাকটো আঞ্চলিক সভাপতি হিচাপে 10 বছৰ ধৰি আজিলৈকে কাম কৰি আছে।
তো সিহঁতে ইমান দিন দীৰ্ঘদূৰী কাম কৰি থাকোঁতেও কোনো এটা এক্সিকিউটিভ মিটিং বা কোনো এটা জেনেৰেল মিটিং আমাৰ পৰ্বতজৰা অঞ্চলত কৰা নাই। তো গতিকে এই পৰ্বতজৰা ৰাইজে আমাক কৈছে যে ইহঁতক বাদ দিব লাগে। এই মৰ্মে আমি যোৱা তাৰিখত আমি এটা মিটিং মাতি নতুনকৈ আমি পৰ্বতজৰাত গাৰো ছাত্ৰ সন্থাক চলাই লৈ যাব কাৰণে যিটো বডি ফৰ্ম কৰিছে। আৰু ইয়াৰ বিৰুদ্ধে সিহঁতে তাৰমানে উল্টা ফাল্টা বকি আছে। তো গতিকে মজেছ মাৰাকক মই ক'বলৈ আজি আহিছোঁ যে এই নিজে ইমান দিন ধৰি মজেছ মাৰ্গে কোনো এটা মিটিং পাতিব নোৱাৰাকৈ সভাপতি আছিল। তো যোৱা দিনৰ ভিতৰত তাৰমানে আমাৰ যিটো ইহঁতক বডিটো ডিজৰ্ভ কৰি নতুনকৈ বনাই দিয়াৰ লগে লগে উঠা ফুৰা কৰিছে ইহঁতে। তো মজেছ মাৰ্গক মই ক'ব খুজিছোঁ যে তুমি কি লাজ নালাগে নেকি? এই মজেছ সাহেবৰ খাৰেক্টৰটো আমাৰ পৰ্বতজৰা গোটেই অঞ্চলৰ গাৰো হওক ৰাভা হওক বড়ো হওক চবেই জানে মজেছ মাৰ্গৰ কেৰেক্টাৰটো কেনেকুৱা। এই তাৰমানে মানুহজন এই বেলেগৰ ঠাইত কিবা এটা হেল্থ গ্ৰুপৰ পৰা বা কোনো একটা ক্লাবৰ পৰা বা কোনোবা মানুহক তাৰমানে লোন কৰি দিব বুলি অনেক মানুহৰ পৰা টকা পইচা লয় আৰু নিজৰ গাঁৱতে পৰাও এনেকুৱা টকা পইচা লয়। ইয়াৰ কাৰণে আমি বাধ্য হৈছোঁ, আমাক কমপ্লেইন আহিছে, ইয়াৰ কাৰণে আমি বাধ্য হৈছোঁ তাক ডিজৰ্ভ কৰিবৰ কাৰণে তাক আমি ডিজৰ্ভ কৰি দিছোঁ। চ' গতিকে দালালি কৰে। আমি সেইটোৱে ক'ব খুজিছোঁ যে গাৰো ছাত্ৰ সন্থাক তাক এৰি কিনে যদি দালালি কৰিব ইচ্ছা আছে দালালি কৰি লওক, দালালি কৰক, আমাৰ কোনো বাধা নাই। কিন্তু আমি এইটো নিদিওঁ কেতিয়াও যে গাৰো ছাত্ৰ সন্থাত সভাপতি হৈ দালালি কৰে, এইটো কেতিয়াও আমি মানি নলওঁ। আৰু মজেছ মাৰ্গে চাওঁ আজিৰ দিনত ক'ৰবাত যদি মহামায়া ক'ৰবাত যদি ঠিপকায় বা আমাৰ সৃষ্টিত কোনো ঠাইত তাৰমানে সোমাব নোৱাৰে, কাৰণ কাৰোবাৰ পৰা পইচা পাব লগা আছে বা কোনোবাই মজেছৰ পৰা পইচা পাব লগা আছে। এনেকুৱা বস্তু তাৰমানে কোনো ঠাইত সোমাব নোৱাৰে। আজি যদি মহামায়াত যায় তেনেহ'লে বাইকত যদি যায় এই হেলমেটটো পিন্ধি যায়, হেলমেটটো নুখোলে, কাৰণ ৱক দেখিলে তাৰমানে মানুহ ধৰে। এনেকুৱা তাৰমানে ষড়যন্ত্ৰ তাৰমানে দালালি কৰি আছে তাই। আজি লেবেল কৰি আছে যে গাড়ী লৈ ক'ৰবাত যায়, কিন্তু চাওক নিজে ঘৰতে কোনো একো নাই মানুহজন তাৰমানে দালালি কৰি এনেকুৱা হৈ গৈছে। মানুহ অভিশাপটো পাব না, মানুহ অভিশাপটো পাব। তাৰমানে নিজে যদি কাৰোবাক যদি অন্যায় কৰে এই অন্যায়টো ওপৰৱালাটো দেখি আছে। সেইটো কাৰণে মজেছ মাৰ্গক মই কৈছোঁ যে আজি আপোনাক এই পৰ্বতজৰা অঞ্চলত কোনেও আপোনাক একচেপ্ট নকৰে বা মেজৰিটি হিচাপে আমি 2টা 3টা ডিষ্ট্ৰিক্ট আছে, আমাৰ লগত আঞ্চলিকবিলাকেই আছে, তেওঁৰ লগত কোনো আঞ্চলিকো নাই, কোনো ডিষ্ট্ৰিক্টো নাই, কোনো তাৰমানে সংগঠনৰ যিবিলাক লিডাৰশ্বিপ আছিল তাৰ লগতে নাই। ইয়াৰ কাৰণে আমি মজেছ মাৰ্গক কৈছে যে আৰু যোৱাকালি আমাক অপেন চেলেঞ্জ দিছে মজেছ মাৰ্গে, আমাক কেতিয়াও বোলে আমাৰ পৰ্বতজৰা অঞ্চলত বোলে মিটিং পাতিব নিদিব বোলে। তো মই তাক ৰিপ্লাইটো দি আছোঁ, মই মিটিং পাতিমেই, জাতিৰ কাৰণে মই ভালৰ কাৰণে মিটিং পাতিব। যদি দম থাকে তেনেহ'লে মোক এই মিটিং কৰাটো বাধা দিয়ক, মই কোনো তাক বাধা কৰা নাই। আহি বন্ধ কৰক, আমি মিটিং কৰি যামেই আৰু কৰিমেই, আৰু আমাৰ আগন্তুক দিনত আমাৰ গাৰো ছাত্ৰ সন্থাৰ কাৰণে ভাল কামটো কৰিমেই আমি, সেইটোৱে।